নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ গুহা ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজিকালি বহুতৰ হাতত লেপটপ বা কম্পিউটাৰ নাথাকে আৰু যিসকলে মোবাইলত ভিডিঅ' এডিট কৰে তেওঁলোকে এটা ছফ্টৱেৰ ব্যৱহাৰ কৰে, সেইটো হ'ল PowerDirector। আৰু যেতিয়া আপোনালোকে PowerDirectorত কোনো এটা ভিডিঅ' ইউটিউবৰ কাৰণে এডিট কৰে, তাত তলতে লিখা থাকে চাইবাৰ লিংক উইথ PowerDirector, মানে এইটো হৈছে এটা ৱাটাৰমাৰ্ক। এই ৱাটাৰমাৰ্কটো যেতিয়া আপুনি কৰে তাত প্ৰিমিয়াম 480 per month। যদি আপুনি 480 প্ৰতিমাহে দিয়ে সেই ৱাটাৰমাৰ্কটো অট'মেটিক আঁতৰি যাব আৰু যেতিয়া ভিডিঅ' বনাই তাত ৱাটাৰমাৰ্কটো নাথাকিব। কিন্তু আপুনি বাৰু ৱাটাৰমাৰ্কটো ফ্ৰীকৈ আঁতৰাব বিচাৰেনে? যদি বিচাৰে এই ভিডিঅ'টো মন দি চাওক, তেতিয়া আপুনি সকলো কথা বুজি পাব। আমি PowerDirector নামৰ যিটো ছফ্টৱেৰ ভিডিঅ' এডিট কৰিবৰ কাৰণে ইউজ কৰোঁ, আমি ক'ৰ পৰা ডাউনলোড কৰোঁ? গুগল প্লে ষ্ট'ৰৰ পৰা। আপুনি যেতিয়া এপ্লিকেশ্যনটো অন কৰে তেতিয়া আপোনালোকে চুকতে এটা দেখা পায় ৱাটাৰমাৰ্ক, তাত লিখা থাকে PowerDirector বুলি। তাতে আপোনালোকে PowerDirector বুলি যেতিয়া ক্লিক কৰে দুবাৰ, তাতে লিখা থাকে প্ৰিমিয়াম, মানে আপুনি এই ৱাটাৰমাৰ্কটো গুচাব পাৰিব যদি আপুনি মান্থলি 450কৈ পে' কৰিব। আৰু যদি আপোনালোকে এবছৰৰ কাৰণে কয় 3100 আৰু কোৱাৰ্টাৰলি মানে 3 মাহৰ কাৰণে আপুনি 900 পে'মেণ্ট কৰিলে হ'ল, তেতিয়া আপোনালোকৰ এইটো অট'মেটিক আঁতৰি যাব। আৰু যেতিয়া আপোনালোকে ইয়াত লিখা আছে কণ্টিনিউ ষ্টাৰ্ট 7 ডে ফ্ৰী ট্ৰায়েল, যেতিয়া আপুনি 7 দিনৰ যেতিয়া তিনিটাৰ ভিতৰত যিকোনো এটা কৰ্চ কৰিব 7 দিন আপোনালোকে ফ্ৰী পাব। তাতে আপোনালোকে কিন্তু মই আপোনালোকে এনেকুৱা এটা টিপছ ক'ম যিটোৰ জৰিয়তে আপোনালোকে এটকা খৰচো নহয় আৰু ৱাটাৰমাৰ্কটো গুচাব পাৰে। চাওক, আপোনালোকে বেক কৰিব, তাৰপিছত আপোনালোকে যিটো PowerDirector আগতে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিছিলে সেইটো আনইনষ্টল কৰি দিব লগে লগে। তাৰপিছত আপোনালোকে এটা এপ্লিকেশ্যন ডাউনলোড কৰি থ'ব গুগল ক্ৰমৰ পৰা, AC মাৰ্কেট বুলি। মই ইয়াৰ লিংকটো ডিছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰে। AC মাৰ্কেট বুলি এটা এপ্লিকেশ্যন, তাৰ পৰা আপুনি বিভিন্ন ধৰণৰ এপ ডাউনলোড কৰিব পাৰে, হোৱাটছআপ, ফেচবুক, গোটেই অল এপ ডাউনলোড কৰিব পাৰে এই AC মাৰ্কেট নামৰ এপ্লিকেশ্যনটোৰ পৰা। তো এপটো অ'পেন হৈ গৈছে, অ'পেন হোৱাৰ পিছত এডটো কাটি লৈছোঁ। তাৰপিছত আপোনাৰ ইয়াতে টাইপ কৰিব লাগিব PowerDirector বুলি। তাৰপিছত আপুনি যদি চাৰ্চ কৰে, এতিয়া আপুনি টাইপ কৰিব লাগিব PowerDirector। ইয়াতে আপোনালোকৰ আছে PowerDirector ভিডিঅ' এডিটাৰ চাইবাৰ লিংক ক্ৰম। যাতে আপোনালোকৰ ইয়াতে এটা দেখা পাব ডাউনলোডৰ এটা চিম্বল, সেই ডাউনলোডতে ক্লিক কৰিব। ইয়াতে ডাউনলোড ষ্টাৰ্ট বুলি আছে, আপুনি ইয়াতে অ'কে কৰিব। অ'কে কৰাৰ পিছত আপোনালোকৰ যেতিয়া ডাউনলোড হ'বলৈ ষ্টাৰ্ট কৰিব তেতিয়া ইয়াতে আপোনালোকৰ দেখাব যে ডাউনলোড চিনটো 1। যদি আপোনালোকে এটা এপ কৰিছে তেতিয়া 1 দেখাব, যদি এটাতকৈ বেছি এপ কৰিছে তেতিয়া 2-3টা দেখাব। তাতে আপুনি এবাৰ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে দেখিব কিমান পাৰ্চেণ্ট ডাউনলোড হৈছে, কিমান MB ডাউনলোড হৈছে, সকলো দেখা পাব আৰু এপটো কিমান MB সকলো ডিটেইলছ আপোনালোকে দেখা পাব। মই ভিডিঅ'টো ডাউনলোড হৈ আছে যিহেতু তাৰ কাৰণে অলপ টাইম পজ কৰি দিছোঁ। আপোনালোকে ইয়াত আছে এলাউ আননউন এপ টু বি ইনষ্টল, আপোনালোকে ডিজেবল হৈ আছে, এনেবল কৰি পিনি বেক কৰি ইয়াতে আপোনালোকে পাব ইনষ্টল, তাতে এবাৰ ক্লিক কৰিব। যিহেতু এইটো আপোনাৰ গুগল প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰা নাই, এইটো AC মাৰ্কেট নামৰ এটা এপ্লিকেশ্যনৰ পৰা ডাউনলোড কৰিছে। চ' এইটো ইনষ্টলিং হৈ আছে। চ' এপটো ছাকচেছফুলি ইনষ্টল হৈ গ'ল। আমি ডান কৰিম। ডান কৰাৰ পিছত বেক আহি আকৌ আমাৰ এইটো যিটো দেখিছে আপোনালোকে PowerDirector এপ্লিকেশ্যনটো ইনষ্টল হৈ গৈছে, এটা আমি অ'পেন কৰিম। আপুনি যেতিয়া এপটো ডাউনলোড কৰোঁতে মই স্ক্ৰীন ৰেকৰ্ডিং কৰিছিলোঁ, এই এপটো যেতিয়া ডাউনলোড কৰিলোঁ অট'মেটিক কাট খাই গ'ল, তাৰ পিছৰকণ মই দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে PowerDirector এপ্লিকেশ্যনটো অ'পেন কৰিব, তেতিয়া আপোনালোকে এটা নিউ প্ৰজেক্ট কৰিব। নিউ প্ৰজেক্ট কৰাৰ পিছত আপোনালোকে যদি ইউটিউবৰ কাৰণে লৈছে 16:9 ৰেচিঅ'ত ক্লিক কৰি ইয়াত আপোনালোকে নিউ প্ৰজেক্ট কৰিব। নিউ প্ৰজেক্ট কৰাৰ পিছত আপোনালোকে যিটো ভিডিঅ' বনাব, তাত মই এই ভিডিঅ'টোকে লৈছোঁ। এই ভিডিঅ'টো লোৱাৰ পিছত আপোনালোকে ইয়াত দেখিব এই ভিডিঅ'ত কোনো ধৰণৰ ৱাটাৰমাৰ্ক নাহে। আপোনাৰ য'তেই নাচাওক কিয় ভিডিঅ'টো দেখিছে কোনো ধৰণৰ ৱাটাৰমাৰ্ক ইয়াত দেখা নাপায়। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে জনাবচোন কমেণ্ট কৰি।